হেল্ল' এভৰিৱান আজি ঘপককৈ সন্ধিয়া টাইমত ভিডিঅ'টো ৰেকৰ্ডিং কৰি দিলোঁ এওঁ দেখিছে নহয় যাওঁতে গ'ল গাড়ীত কিন্তু ঘূৰি আহোঁতে আহিলে খোজকাঢ়ি বাৰু কাহিনীটো ক'ম মই লাহে ধীৰে আৰু এয়া আহি মানে গাড়ী গেৰেজলৈ তেওঁ চকু দুখৰ কাহিনী কৈ আছে মোক মনটো ইমান বেয়া লাগিছে বুলি এয়া দেখিছে নহয় মন মাৰিও বহি আছে মই বোলো চটপটা কিবা এটা বনাই খাওঁ তেওঁকো খুৱাওঁ মন চন ভাল লাগেই বা কিজানি এয়া বনালোঁ চানা কিবা কিবি মিক্স কৰি পিনে লগতে পাপৰো ভাজি দিছোঁ এনেকৈ পাপৰ ভাজিলে ক্ৰিস্পিনেছ এটা আহে যে খাই বিৰাট ভাল লাগে মই এনেকৈ প্ৰায় ভাজি দিওঁ যদি চানা খাওঁ যদি থাকে আৰু পাপৰ আচলতে তেওঁৰ দুখ লগা কাৰণটো হ'ল মানে কি ঘপককৈ সেইদিনা মানে গাড়ীখন চেল কৰি দিব লগা হ'ল তেওঁ গম পোৱা নাছিলে সেইদিনাখন গাড়ীখন চেল হৈ যাব বুলি কলেজৰ পৰা আহি পিনে ফোন কৰিলে মানে কলেজৰ পৰা লৈ গ'ল মানে মানুহবিলাকে সেইকাৰণে উপায় নাপায় তেওঁ দি দিব লগাও হ'ল এয়া ফটো মই লগাই দিছোঁ সেইটো কাৰণে তেওঁৰ মানে অকণমান মনটো বেয়া যিহেতু এইখন গাড়ী তেওঁ বহুত দিন লগ দিলে ন 12 বছৰ কাল সেইবাবে তেওঁ অকণমান ইম'চনেল হৈ গ'ল সেয়াই আৰু কাহিনী আৰু এয়া পিছদিনাখনৰ দৃশ্য দেই যাবলৈ ওলাইছে কলেজলৈ আজিও গাড়ীখন নাই গেৰেজলৈ চাই মোৰ বেয়া লাগি আছে সেই বুলি কৈছে দেই তাৰপিছতে এওঁ গ'ল যেনিবাতে এওঁ বাৰু কলিকে উঠাই লৈ যাবহি আগৰ গলিটোৰ পৰা জীয়েকক ফ্লাইং কিছ দি মেলি আৰু ওলালে মই আকৌ পাকঘৰলৈ আহিলোঁ ধুমাধুম বনাবলৈ আজি আকৌ বৃহস্পতিবাৰ আমাৰ নিৰামিষ খোৱা হয় গতিকে মই চয়াবিন মটৰ ৰঙালাও দি তেনেকৈ একেবাৰে চিম্পলকৈ ৰান্ধিলোঁ চানা টানা কিবাকিবি কৰি খাই থৈ দিলোঁ আৰু গধূলিলৈ মই অৰ্ডাৰ কৰিলোঁ এয়া এটা ৱাফল কেক আৰু গধূলি আহি এওঁ খেলাত লাগি গ'ল জীয়েকৰ লগত তাৰপিছত ওপৰলৈ আমি গ'লোঁ আচলতে ওপৰত মানে এজোপামান মোৰ কিবা ৰুই থোৱা আছিলে ভোট জলকীয়া তাকে বোলো চাই আহোঁ বহুত দিন ওপৰলৈ অহাও নাই চিঙা হোৱা নাই কি অৱস্থা হৈ আছে বুলি কিন্তু গছৰ অৱস্থা বেয়া চৰাই খাই থৈ দিছে জলকীয়াকেইটা আৰু মানে শুকাই আছে পোকে খাই চেচ কৰি থৈ দিছে তথাপিও শুকান জলকীয়াকেইটাকে ছিঙি মেলি লৈ গুচি গ'লোঁ আৰু কেইদিনমান আগত অহাহেঁতেন ভাল আছিলে ওপৰলৈ অহাৰ এলাহতে মানে জলকীয়াৰ অৱস্থা এয়াহে হ'ল তথাপিতো এইকেইটাকে লৈ গ'লোঁ নিজে কৰা বুলি আৰু ন যেনেকুৱাই হওক লাগিলে সেই বুলি ভাবি ছিঙি লৈ গ'লোঁ পাছত আকৌ পটাপট তললৈ নামি আহিলোঁ এওঁ মানে অৰ্ডাৰ কৰিছিলে ৰোল আৰু ম'ম' তাৰপিছতে এয়া ৱাফল কেকটো যে সেয়া কাটিবলৈ লৈছোঁ আচলতে আমাৰ আজি হৈছে 12 তাৰিখে আচলতে এয়া 12 তাৰিখৰ দৃশ্য দেই 5th ৱেডিং এনিভাৰ্চাৰী সেইটো কাৰণে কেকটো অনা হ'ল আচলতে ইমান একো আয়োজন তেনেকৈ কৰা নাই আজি বৃহস্পতিবাৰ নিৰামিষো হয় তেনেকৈ ভেজেই অৰ্ডাৰ কৰিলোঁ ভেজ ম'ম' ভেজ ৰোল তেনেকৈ গোটেইকেইটা সন্ধিয়া বহি সেয়াকৈ এনজয় কৰিলোঁ আৰু এয়া মই ৰাতিলৈ আমাৰ আহাৰ বনাইছোঁৱেই নিৰামিষ বুলি কৈছিলোঁ যিহেতু পনীৰৰ তৰকাৰীয়ে বনাই দিলোঁ এয়া মটাৰ পনীৰ বনালোঁ খাবলৈ কিন্তু ধুনীয়া হৈছিলে ভাল পাওঁ মই মটাৰ পনীৰ খাই দিনৰ তৰকাৰী আছিলে সেয়াই খালোঁ আৰু এয়া হৈছে পিছদিনাখনৰ দৃশ্য চুলি নতুনকৈ গজিছে এইবোৰ সৰি সৰি দাং খাই আছে নক'ব আৰু মোৰ চুলিৰ কথা তাইৰ কাৰণে মানে আলফুলৰ কাৰণে এয়া বনাই দিছোঁ পেন কেক আজি বতৰ ইমান ডাৱৰীয়া নহয় ঠাণ্ডা মানে এফালে কালি যে আনিছিলোঁ ৱাফল কেক ৱাফলত মানে কণী দিয়া আছে বুলি অনলাইনত পঢ়ি পালোঁ গতিকে নাখালোঁ সেয়া ৰাখি দিলোঁ এয়া পিছদিনাখনে চাহ বনাই চাহৰ লগত খাবলৈ লৈছোঁ এই আকৌ নিজৰ কাৰণে কফি বনাই লৈছে এয়া ৱাফল কাটি মেলি গোটেইকেইটাই খালোঁ এওঁকো দিলোঁ এওঁ প্ৰথমতে নাখাওঁ কৰিছিলে পাছত খাবলৈ টেষ্টি পাই মোতকৈ বেছিহে খালে তেওঁ আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ এঠাইলৈ আৰু ক'লৈ যাম কি কথা কি বতৰা সেয়া আপোনালোকে গম পাব নেক্সট ব্লগত আজিলৈ আহোঁ দেই তেন্তে বাই বাই